নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? মোৰ অন্যতা ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি হৈছে এটা বিশেষ দিন মানে হৈছে পথাৰত পানী চানী শুকাই মেলি চব খতম হ'ল। আৰু আজি হৈছে আমাৰ নভুই। আৰু এইকেইদিন পুৰা কামত মানুহ লাগি থাকিব লগাই হৈছিল কঠীয়া তুলিবৰ কাৰণে। আজি ফাইনেলি ভুই ৰুব আৰু বহুতখিনি মানুহ আহিলে, পথাৰত আছে। ময়ো যাব লাগিব, মাহঁতো যাব, চব পাপাটো পথাৰত এতিয়া লাগিয়ে আছে। মই যাওঁ তেওঁলোকৰ কাৰণে অকণমান খাবৰ কাৰণে কিবা কিবি বজাৰ কৰি আনোগৈ। ৰাইজ, এইটো হৈছে আমাৰ ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই যাবলৈ বা টাউন যাবলৈ। এইটো মানে এটা শ্বৰ্টকাট ৰাস্তা হয়। বহুত হাবি বাহৰ ৰাস্তাটো, ৰাতি আহিবলৈ কাৰণে মোৰ ভয় লাগে। দিনত মানে অহা যোৱা কৰা হয় এইটো ৰাস্তাইদি। বজাৰ চজাৰ চব কৰি আনিলোঁ, মানে যি যেনেকৈ পাৰোঁ অলপ কৰিছোঁ আৰু নভুই বুলি। তাৰপিছত খাবৰ কাৰণে আইচক্ৰীম লৈছিলোঁ। ঘৰটো অকণমান দূৰত যে, আইচক্ৰীমটো কিজানি হেৰি হৈ যাব, গলি যাব। সেইকাৰণে ৰাস্তাতে ৰখি আইচক্ৰীমটো খাই লওঁ। আৰু এইফালে কিবা গছ কাটি আছে নেকি, এনেই পানী হৈছে তাতে, মানুহে গছ চছ কাটি দিলে চেচেই আৰু। এটা ৰখি পিনি আইচক্ৰীম এটা খাই থৈ যাওঁ। কি হ'ল? আইচক্ৰীমটো কেইটকাত সেইটো নাযাবি, মই তোক যে খুৱাইছোঁ সেইটো কথা ভাব তই। গোন্ধাইছে গেলা পানীখিনি ওচৰতে ৰখাই দিছোঁ, ভেকুলী ভেকুলী গোন্ধাইছে। এবাৰ বৈ ঘৰতে খাওঁগৈ নেকি, আইচক্ৰীমটো গেলা গোন্ধাব নহ'লে। আৰু যাওঁ এতিয়া আৰু নভুইৰ কাৰণে পথাৰত ময়ো অকণমান ভুই ৰুবলৈ যাব লাগিব ন। পাকঘৰলৈ গৈছিলোঁ, পাকঘৰটো যি গৰম হৈ আছে। এইবোৰ কাপোৰ পিন্ধি মানে ভাত বনোৱাটো সম্ভৱ নহয়, কাপোৰ চেঞ্জ কৰিব লাগিব। তাৰপাছত এতিয়া মই লাগি যাম খানা বনোৱাত। ৰাইজ, এইফালে গোটেইখিনি বস্তু মায়ে যোগাৰ কৰি দিছে ধুনীয়াকৈ। এয়া কি দিছে বাৰু? এয়া কোমোৰা, মাংস, কোমোৰা, আলু, পিঁয়াজ চব কাটি মেলি দিছে। আৰু এতিয়া মই বনাব লাগিব। কেৰাহী এখন পাতি লৈছোঁ, আজি মস্ত ডাঙৰ কেৰাহী এখন পাতিছোঁ। ভাত চাগে 3টামান কুকাৰত বনাবলগীয়া হৈছে নেকি। মানুহ বহুত লগাইছে আজি, 5-6জনমান লাগিছে নেকি মানুহ পথাৰত। আকৌ ঘৰৰ মানুহখিনি আছে, তাৰ উপৰিও আকৌ পোৱালীকেইটা আমাৰ ঘৰৰ। মানে আজি 15টামান মানুহৰ কাৰণে আমি ভাত বনাব লাগিব। আগতে যেতিয়া আমাৰ গৰম বন্ধ দিয়ে তেতিয়াৰ পৰা খেতি আৰম্ভ হয়েই নহয়। আৰু এটা বস্তু মানে আপোনালোকৰ সেইপিনে হয়নে ক'বচোন, আমাৰ যেতিয়া নভুই পাতে মাছ মাংসৰ পাছৰ কথা, কিন্তু মটৰ ঘুগুনি, চয়াবিন আৰু ৰঙালাও এই চব্জিখন থাকেই। মানে কমন আৰু আমাৰ ইয়াত। আজিও বনিছে আমাৰ ঘৰত, মাছ মাংস আছে হ'লেও, মাছ নাই মাংস আছে, মাংস আছে হ'লেও লগত সেই চব্জিখন বনাইছে। মই দেখাই আছোঁ, মায়ে ক'ৰবাত বনাই থৈ দিছে, মই দেখাই আছোঁ ৰ'ব দেই। এইখিনি চাওক, মটৰ ঘুগুনি মায়ে বনাই থৈছে, চয়াবিন দি পিনি পিছে ৰঙালাও দিয়া নাই, ইয়াত অমিতা দিছে নেকি আজি। মই কঠীয়া ৰুবলৈ যাম কৈ আছোঁ, কিন্তু আমাৰ ইয়াত যিমান পানী হৈছিল ন, তাৰপাছত ঘৰ চফা কৰিবলৈ আহিলোঁ, পানীৰ ইপিনৰ পৰা সিপিনলৈ অহা যোৱা কৰি কৰি মোৰ মানে ভৰিহাতত বহুত খজুৱতি হৈছিলে। অকণমান ভাল পাইছোঁ এতিয়া, মানে মলম চলম লগাই মেলি ভাল হৈছে। কিন্তু যাবলৈ মনো গৈছে, কঠীয়া ৰুবলৈ ভয়ো লাগিছে। আকৌ যদি সেইখিনি গজতি মোৰ গাত আহি যায়, কেনেকৈ ভাল হ'ব। ৰাইজ, যিখন কেৰাহীত মাংস বনাবলৈ লৈছিলোঁ, সেই কেৰাহীখন মানে আমাৰ গেছৰ হেৰিটোত ফ্ৰেমটোত ফিটেই নহ'লে। সেইকাৰণে আকৌ জুই ধৰি পিনি এতিয়া মাংস বনাবলগীয়া হৈছে। এইফালে পাপাই জুই জ্বলাই দিলে, মাংস বাহিৰলৈ উলিয়াই আনিলোঁ। ইয়াতে বনাইছোঁ বতাহ খাই খাই। আগতেতো এনেকৈ ডাঙৰকৈ অকণমান খানা হ'লে আমাৰ কেঁচা পাকঘৰটোতে বনাওঁ, যিটো তাত চৌকা আছে, বনাবলৈ অকণমান সুবিধা হয়। তাৰ কেৰাহীবোৰ ডাঙৰ ডাঙৰ হয়। আৰু এতিয়া আমাৰ কেঁচা পাকঘৰটোৰ অৱস্থাটো দেখাম ৰ'ব আপোনালোকক দেই। এইখন আছে, দৰজাখন মই খুলি লৈছোঁ, সোমাবলৈও ভয় লাগে, সাপ চাপ থাকে বুলি। এয়া হৈছে অৱস্থা এতিয়া অৱস্থা হৈছে এইটো, দেখিছে নহয়। ওপৰৰ বাৰু খৰি চৰিবোৰ ঠিকেই হৈ আছে, কিন্তু তলৰ অৱস্থা এইখিনি। ইয়াত সোমাই গৈ খানা কেনেকৈ বনাওঁ, এই কেৰাহী পোত খাই আছে, যিখন কেৰাহীত ভাত বনাওঁ এইখন অৱস্থা বেয়া। মানে সেইকাৰণে এনেকৈ বাহিৰতে চলাই দিবলগীয়া হৈছে আৰু কাম। আমাৰ যে খেতি মাটি বহুত বেছি দূৰত নাই, আমাৰ একদম ঘৰৰ লগতে লাগি আছে। মানে জেওৰাখনৰহে ইফাল সিফাল। এইফালে এইখিনি আজি ৰোৱা হৈ গ'ল, বাকী এইফালে অলপ ৰুবলৈ বাকী আছে। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 3-4 ধৰা ওপৰত ৰুলে মানে মাটি, আৰু বহুতখিনি বাকী আছে। ইফালে এইখিনি আজি ৰুই চাগে কমপ্লিট হ'ব চাগে আজি দেই। বানপানীততো আমাৰ এগালমান বস্তু লোকচান হ'ল, ঢেৰ বস্তু বেয়া হ'ল, এগালমান পেলনি গ'ল। তাতকৈ মানে তাত বেছি বস্তু কাৰ আছিল জানেনে? মোৰ বস্তু বেছি পেলনি গৈছে, কাপোৰৰ পৰা ধৰি কিবা কিবি। আৰু এইফালে দেখিছেনে মোৰ তুলিখনৰ অৱস্থা, মোৰ বিচনাত থকা তুলিখনৰ অৱস্থা এইটো। মানে চবৰে তুলিখিনি বান্ধি বান্ধি ওপৰত তুলি দিয়া হ'ল। মোৰখন জানো কোনে ক'ত থৈ গ'ল। মই লোকৰ অৱস্থা সময় থাকোঁতে মোৰ নিজৰ তুলি অৱস্থা এতিয়া এইটো। মোৰ তুলি নাই এতিয়া। পাপাই কৈছে মানে এখন আকৌ বনাব পাৰিম বুলি, মানে এই মানুহবিলাক যে আহে ঘৰত বনাই দিবলৈ, তেওঁলোকে বনাই দিব চাগে। যিখিনি তোলা আছিলে তোলাখিনি সেইকাৰণে উলিয়াই পিনি ৰ'দত দি থৈছে, তেতিয়া ভাল হৈ থাকিব। অলপ দিনৰ পাছত আকৌ বনাই ল'ব লাগিব এখন। আৰু এইখন হৈছে কঠীয়া আনি, তাৰ পৰা কঠীয়া আনি পিনি সি পথাৰত পেলাই থৈছে। সেইখিনিও মানে ৰুবলৈ দিব নেকি আজি, যদি এইখিনি যদি হৈ যায় ৰুই মানে সেইটো চাইডৰখিনি, তেতিয়া এইটো চাইডে ৰুবলৈ দিব। আৰু এইকেইটা আমাৰ গৰু পোৱালিকেইটা
এইজনী হৈছে ফুটুকি, এজনী হৈছে জুনুকা। দুজনীকে ধুনীয়াকৈ পাপাই দানা খাব দিছে, ইয়াতে শুই আছে আৰু চাহতে। টেঙা গছজোপা আপোনালোকৰ মনত আছে নাই বাৰু? এবাৰ মই যেতিয়া টেঙাৰ দিনত ভিডিঅ' বনাই দিছিলোঁ, বহুত সোৱাদ আছিলে টেঙাকেইটা খাবলৈ। ইমান ধুনীয়াকৈ থোপা থোপাই লাগিছে দেখিছেনে? দুটাকৈ এনেকৈ থোপা থোপকৈ লাগিছিলে, কিন্তু গছজোপা এতিয়া মৰি আহিছে। ইয়াত বচাৰ চান্স বোলে কম আছে, পাপাই কৈছে, নাজানো আৰু কি হ'ব। আৰু কঁঠাল যিজোপা দেখিছিলে ভিডিঅ'ত, সেইজোপাটো অলৰেডি মৰিয়ে গ'ল। সেইজোপা ৰূপ একেবাৰে বেয়া হৈ গ'ল আৰু পাতবোৰ বহুত বেছি সৰি গৈছে, গুৰিটোতো মৰি গ'ল। সেইকাৰণে গছজোপা কটাই দিলে, কঁঠালৰ গছজোপা। আৰু এইপিনে পাচলি বাৰীৰ অৱস্থা নাই আৰু, এই জেংকেইডালহে জিলিকি আছে। কিন্তু এই গোল নেমুজোপা বাচি থাকিলে, নেমু লাগি আছে, এজোপা বাচি গ'ল, থাকিলে এজোপা বাচি। কি হ'ল, কালি আকৌ মই মাক কি কৈছোঁ যে মা নৰসিংহ চাটনি খাবলৈ মন গৈছে। তাৰপাছত মই পাহৰিয়ে গ'লোঁ যে নৰসিংহজোপা পানীয়ে মাৰি থৈ গ'ল। আৰু নৰসিংহজোপা অৱস্থা চাওক, এইজোপা নৰসিংহ, কোনে ক'ব এইজোপা নৰসিংহ আছিলে বুলি। এইফালে মাংস হ'লগৈ আৰু নমাবই হ'ল। এতিয়াতো 12:30 মানেই বাজিলে, আৰু এতিয়াতো 12:30 মানেই বাজিলে। তেওঁলোকক এতিয়া ভাতটো দি দিম, তাৰপৰা আমি লাহে ধীৰে খাম। আৰু এটা প্লেনিং কৰি ৰাখিছোঁ, মই আজি দিনটোতে দেখাই থাকিম বাৰু আপোনালোকক। ৰাইচ এইফালে হৈ গ'ল খানা ৰেডি, মাংস ৰেডি। এইফালে হৈছে মটৰ ঘুগুনি, চয়াবিন আৰু দিয়া, আৰু চয়াবিন দিছিলে, আৰু কি দিছিলে, কোমোৰা দিয়া আৰু চয়াবিন দিয়া ঘুগুনি। আৰু এইফালে ভাত হৈ গ'ল, আৰু এইখিনি উলিয়াই লৈছোঁ। তেওঁলোকক আগফালে বহাই থৈ আহিছোঁ ভাত দিবৰ কাৰণে। মোৰ ৰূপটো চাওকচোন, জুইত ভাত বনাই কি হৈ গ'ল এইটো ৰূপ মোৰ। আকৌ এবাৰ গা ধুব লাগিব। আকৌ ভাল হৈছেনে? মোৰ মুখলৈ চা আকৌ, নাচাওঁ ন। ৰাইচ জাষ্ট ভাতকেইটা খাই উঠি মই খিৰিকীখনৰ ওচৰত বহিছোঁ। মানে পূৰা বতাহ মাৰি থাকে আমাৰ এইডোখৰতে, চেঁচা চেঁচা বতাহ আহি আছে। আৰু মুখৰ আগত দেখিছেনে গুই পোৱালি দুটা, ক'ৰবাত দেখিব, মই দেখাব লাগিব ৰ'ব। মুখৰ আগত অকণমানি গুই পোৱালি দুটা ইপিনৰ পৰা সিপিনলৈ ঘূৰি ফুৰিছে। আমাৰ মানে টিঙৰ ওপৰত মানে খিলখিলাই ঘূৰি ফুৰে হা। পাপাই তেতিয়া কয় মানে সেইকেইটা গুই পোৱালি হয়। আৰু এলেক্সে পূৰা ভোকে সিহঁতি ওপৰেদি গ'লে। আজি মই একদম নিজ চকুৰে দেখিছোঁ আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব। ইয়াক ছোৱালী বনাই দিম দে আজি। এইবোৰ নগুৰি খাবলৈ অহা মানুহ আমাৰ ঘৰত। এইফালে ধুন, এইফালে ময়ূৰ। পেঞ্চিলত মোক দিবিনে লিখিবলৈ? দিবিনে? নিদিয়? তাক ছোৱালী বনাই দিম এতিয়া। নাচি ফুৰিছে নহয়, ৰচকী বনাই দিম তোক ৰহ এতিয়া। কি বনিলে এইটো, কি বনিলে চাওঁ। অঁ, ফ্ৰকটো সৰু হৈছে, তালৈ গাটোত জোৰায়ে নাই। সৰু হৈছে মানে ফ্ৰকটো। আইঅ, এই পেৰাচুট এটা পিন্ধি থকাৰ নিচিনা লাগিছে। ফোন চাই ভাল পাওঁ নে বেয়া পাওঁ? বেয়া পাওঁ, বহুত বেয়া পায় ন? ফোন চাই ভাল পাওঁ নে বেয়া পাওঁ? বেয়া পায়। ই ফোন চাই বেয়া পোৱা ল'ৰা, হয় নাই? বহুত ভাল, গুড বয়। গুড বয় কোন হয়? আইঅ, হাতত দেখিছে নাই পেঞ্চিল লৈয়ে ফুৰে, য'তে পায় ত'তে লিখিব, হয় নাই? পঢ়া শুনা বেছি ভাল পাওঁ, হয় নাই? পঢ়ি ভাল পাওঁ, লিখি ফোন চাই বেয়া পাওঁ। এইটো খিৰিকীৰ ওপৰত বগাই ফুৰিছে, কেনেবাকৈ পৰি মাথাটো ভাঙিবলৈ হ'লে চেজ আৰু। ফাটিবলৈ হ'লে মই ফেব্ৰিকুইকহে লগাই পঠিয়াম আকৌ। ব্লাৰ হৈ গৈছে যে, কেমেৰাটো গ'ল নেকি? অঁ, মাথা ফাটিবলৈ হ'লে মই ফেব্ৰিকুইকহে লগাই দিম আৰু, ডক্টৰ ওচৰলৈ নিবলৈ নাই আকৌ। এইফালে আমি মাছ ধৰিবলৈ যাম নহয় দুইটা, চুমাটা দে। ইমান কথা মানে দেখিছে, চুমাটা দে। এই বহুত কথা শুনেহি। এইফালে এলেক্সো আহি আমাৰ লগত হাৰি ফুৰাই আছেহি। এইটো এলেক্সে হাৰি ফুৰাই আছেহি আমাৰ লগত আহি। আৰু মই যে কৈছিলোঁ আৰু এটা প্লেন বনাই ৰাখিছোঁ বুলি। আজি ভাবিছিলোঁ ধুনৰ মাকৰ লগত, মানে মামীৰ লগত পাতিছিলোঁ যে আমি আজি পথাৰত জাল মানে টানিমগৈ মাছ উঠিবৰ কাৰণে। কিন্তু কথাটো হ'ল, কঠীয়া ৰুবলৈ মায়ে যাবলৈ নিদিলে, মোক ভৰি খজুতি হৈ থকাৰ কাৰণে। এতিয়া কিন্তু মই যাম, মাছ ধৰিবলৈ মই যাম। মই যাবিনে? মাছ ধৰিমনে আমি? আমি মাছ ধৰিমগৈ এতিয়া গৈ পিনি। কালি আমি অকণি দনিকণা মাছ পাইছিলোঁ ধেৰ। আজি কেইটা পাওঁ বাৰু মাছ? অঁ বাৰু কাক কি কৈছে শুনিছে নাই বাবা? ৰাইজ ফাৰ্ষ্ট মিছনত আহিছে আমাৰ এইখিনি মাছ। সেইডোখৰ পৰা তালৈকে নিছোঁ, ভাগৰ লাগি গ'ল। আৰু মাছে এতিয়াও খিলখিলাই আছে এইখিনি টিকলা মাছ। আৰু এইফালে মোৰে বুট খাইছে, বুট। ফাৰ্ষ্ট মিছনতে এইখিনি, আৰু পাছত কি হয় মানে ফিচাৰী মাছ এইটো কাৰোবাৰ। কাৰ ঘৰ ফিচাৰী মাছ আহি আমাৰ জালত লাগিছে নাজানো আৰু দেই। গ'ল মাছ, সেয়া মাছ ধৰা মানুহ আমাৰ। একদম ৰূপ বাৰুক হৈ গৈছেগৈ মাছ ধৰি। মাছ
গাইজ ফাইনেলি মাছ ধৰি অনা হৈ গ'ল আমাৰ এইফালে হলৰ পোৱালি কিবা পোৱালি ধেৰ কিবা কিবি পাইছোঁ এই এচৰীয়া মাছ আৰু বৰিয়াটোৰ অৱস্থা দেখিছেনে এয়া মাছ ধৰি